নগাঁৱত চাঞ্চল্যকৰ ঘটনা একেদিনাই নিৰুদ্দেশ হ'ল কেইবাগৰাকী যুৱতী দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ স্থানীয় ৰাইজৰ নগাঁৱৰ ঢিঙত একেদিনাই নিৰুদ্দেশ হৈছে কেইবাগৰাকী যুৱতী নগাঁৱৰ ঢিঙৰ লক্ষ্কৰ ঘাটৰ এখন ঘৰৰ পৰাই দুগৰাকীকৈ কিশোৰী যোৱা মংগলবাৰৰ পৰাই নিৰুদ্দেশ হৈ থকা ঘটনা এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ঢিঙৰ লক্ষ্কৰ ঘাটৰ জয়নাল আবেদিনৰ দুই জীয়ৰী ফাৰ্জিনা ইয়াসমিন আৰু সাৰ্জিনা ইয়াসমিন নামৰ দুগৰাকী কিশোৰী ঢিং বজাৰলৈ কিতাপ কিনিবলৈ বুলি কৈ দুদিন ধৰি নিৰুদ্দেশ হৈ আছে দুটা ছোৱালী আহিব পাছত লগত লৈ পেলাই 12টা বজাত ঘৰত আহি যাম পাছত সিহঁতে মোবাইল যে নিয়া নাই মই ভাবিছোঁ মোবাইল সিহঁতে নিয়া নাই মোবাইল মোৰ ঘৰৰ মোবাইলটো বিচাৰি আছোঁ বেলেগৰ পৰা মোবাইলটো আনি পেলাই ফোন মাৰিছোঁ যে তহঁতে মোবাইল নিলি নেকি সৰু ছোৱালীটো কৈছে যে মা এতিয়াই লৈ আহিছোঁ পাছত 12টা বাজিছে ঢিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত দুই জীয়ৰীৰ নিৰুদ্দেশ হৈ থকাৰ ফলত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ইফালে একেদিনাই ঢিঙৰ পৰা আন এগৰাকী কম বয়সীয়া বোৱাৰীও ঢিং বজাৰলৈ যোৱাৰ পাছৰে পৰা সন্তানহীন হৈ আছে যি ঘটনাই পুনৰ এবাৰ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ এই সমগ্ৰ ঘটনাৰ আঁৰত নাৰী দেহ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই সমগ্ৰ বিষয়টো আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে ল'বলৈ স্থানীয় ৰাইজে দাবী জনাইছে ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট Sach, the reality.